আপুনি জানেনে শৰ্মানী, এই মিছেছ শইকীয়া যে এই আমাৰ নেক্সট বিল্ডিংটো আকৌ কি হ'ল আকৌ? তেওঁক মই যোৱাকালি পাৰ্লাৰত লগ পাইছিলোঁ নহয়। ইনষ্টাগ্ৰামত যে তেওঁৰ ফটো কি চাবা দেখিছোঁ 800 ফলোৱাৰ্ছ আছে ন। হয়, কাইলৈ দেখিলোঁ নহয় চুলিখিনি যে ডাই কৰিলে, অকণমানো ভাল লগা নাই অকণমান জানিব লাগে ন, মাইকী মানুহ হয় আকৌ। হয় আজিকালি যে কি ক'ম, তেওঁৰ ছোৱালীজনী আমাৰ মাইনাৰ লগতে পঢ়ে। হয় নেকি? চাবা আৰু তোমালোকৰ মাইনাক। আকৌ কি যে ৰিলছ বনাই নহয়, ইমান সৰু ছোৱালীজনী, ষ্টেটাছৰ ওপৰত ষ্টেটাছ আকৌ। আপুনি আকৌ ক'ত দেখিলে ষ্টেটাছ ৰিলছ? নহয় আমাৰ মাইনাই মোৰ ফোনটো অনলাইন ক্লাছৰ বাবে ইউজ কৰে ন, তাকে তাই লগৰজনীৰ নম্বৰ ছেভ কৰিলে আকৌ, তাকেই দেখিলোঁ। মাকৰ ষ্টাইল কি চাবা, ছোৱালী তেনেকুৱা হ'বই আকৌ। আমাৰ মুনু, তাইক মই অকল অনলাইন ক্লাছৰ সময়ে যে দিওঁ, ক্লাছ শেষ হোৱা লগালগ ফোনটো দি দিয়ে আকৌ। আমাৰ মাইনাটো ফটো উঠিবলৈ নেজানে, আমাৰ মুনুৱেতো ফোন ৰিচিভ কৰিবলৈ নেজানে। আজিকালি কি যে কলিয়ুগ, মানুহক একো ক'বই নোৱাৰি আমি আকৌ লোকৰ কথা ক'বলৈ নেযাওঁ দেই। তাকে আমাৰ ইমান টাইম নাই নহয় লোকৰ কথা পাতিবলৈ।